ৰাতিপুৱাই শুই নুঠোতে বৌই ফোনটো কৰি সুধিলে যে গৰখীয়া গোসাঁই থানত যাবা নেকি। ময়ো অকণো সময় নোলোৱাকৈ যাম দিয়া বুলি ক'লো। বাৰু আপোনালোকে বিশ্বাস কৰেনে এই যে ভগৱানৰ থানত ভগৱানে বোলে মাতিলেহে যাব পাৰি, এই কথাটো কিন্তু মই একদম বিশ্বাস কৰো দেই। কাৰণ আমি কেইটামানে বহুত দিন আগৰ পৰা ভাবি আছিলো যাম বুলি, কিন্তু আমাৰ মিলিয়ে অহা নাছিল। গতিকে আজি সময় সুবিধা মিলিলেই যিহেতু ময়ো একেমুখে যাম বুলি কৈ দিলো। পিছে সিহঁতৰ লগতো এদিন যাব লাগিব। গৰখীয়া গোসাঁই থানত আজিলৈকে বহুতবাৰেই গ'লো, কিন্তু সদায় নিচিনা আজিও গ'লে সেই নতুন যেনেই লাগে। ভগৱানৰ ঠাই যিহেতু কিবা নিশ্চয় মহিমা আছে, সেইকাৰণে যোনখিনি ঠাইত গ'লেও সদায় নিচিনা নতুন যেনেই লাগে। পিছে আমি গোটেই ঠাইডোখৰ ঘূৰি মেলি দুপৰীয়াৰ ভাত সাজ আজি তাতেই খালো। আজি পিছে মানুহৰ ভিৰ বেছি নাছিল আৰু খোৱাখিনিও কিন্তু ভাল আছিলে। ভাতখিনি খাই মেলি অকণমান ঘূৰি পাকি আমি এবাৰ গ'লো ফটো উঠিবলৈ, কাৰণ ফটোৱে উঠা হোৱা নাছিল নহয়। ফটো উঠাই থকা বুলি ভাবি আছিলো, পিছত কুণাল দাই ক'লে ভিডিঅ' বনাই দিছো, তই এড কৰি দিব পাৰিবি দেই। ইয়াৰ পিছত আমি ঘৰ মোৱা দেই ৰাইজ। বাৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিল, আজিলৈ আহিছো, বাই বাই।